পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি কবিতা শূন্য এগুণ শূন্য শূন্য দুগুণ শূন্য। পানী খোৱা ছুটিৰ পিছতেই চেকনি পাঠশালাৰ কেঁচা বাৰান্দাত চিঞৰি চিঞৰি গাইছিলোঁ শূন্যৰ আদিপাঠ। শূন্য ১ ২ ৩ একত শূন্য ১০ ১ ১০। বৰ আচৰিত হৈছিলোঁ শূন্যৰে আৰম্ভ হোৱা প্ৰতিভাক নেওতাচোন শূন্যৰেই শেষ। ১০ত শূন্য ১০০ ১০ ১০। শূন্য বাঢ়ি গৈ থাকিল ইলেক্ট্ৰিচিটিৰ বিলৰ হাৰত হিচাপৰ সিপাৰলৈ। এনেকৈ শূন্যৰ পৰিচয় শূন্যৰ যোগ বিয়োগ পূৰণ হৰণ চলি থাকে। তেতিয়া নুবুজিছিলোঁ শূন্যৰ শূন্যতা কিমান, বুজিছিলোঁ শূন্য এক মূল্য পৰিমাণ। শূন্য ঘৰৰ অংকভাগ সহজ, সেয়েহে শূন্য আছিল আমাৰ প্ৰিয় সংখ্যা। যোগতকৈও পূৰণ সহজ। শূন্য এগুণ শূন্য শূন্য দুগুণ শূন্য। হৰণত আয়ে কয় শূন্য থাকিলে ৫ৰে কাটিবি। সেই ৫টোৱেই কেতিয়াবা ৫টা আঙুলিৰ হিচাপত নুঠে, শূন্যটো ৰৈ যায়। এনেকৈ সময়ৰ দেওনা বাগৰি সৰল অংকবোৰ শূন্যৰ হিচাপত এৰি আহিল। এইবাৰ অংকৰ নেগুৰ কাটি ভাটৌডিঙিত কত যে কল্পকাহিনীৰ ভাৱবিলাস। কিমান যে সপোনৰ ৰূপকথা তৰিপাৰ ছন্দ উঠে ছন্দ পৰে। অংক হেৰায় কিন্তু শূন্য ৰৈ যায়। ৫ৰে কাটিব পৰাকৈ লুডুৰ গুটিটোত ৫টা শূন্য উফৰি ফুৰে, ৫ নুঠে। শূন্য এটা ৰৈ যায় কলা চিয়াহীৰে আঁকি থোৱা ৫টা শূন্য। শূন্য বাঢ়ি গৈ থাকে ইলেক্ট্ৰিচিটিৰ বিলৰ হাৰত হিচাপৰ সিপাৰলৈ।